বাবুৰ নাম কোৱা, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হৃদয় কলিতা। ক'ত পঢ়া? তৃতীয় শ্ৰেণীত। কোন স্কুলৰ নাম কি? গধূলি প্ৰিয়া প্ৰাথমিক বিদ্যালয়। আৰু বাবু? মোৰ নাম শ্ৰী নমস্কাৰ, মোৰ নাম শ্ৰী নিয়জ্যোতি কলিতা। কি মোৰ নাম ভালকৈ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী নিয়জ্যোতি কলিতা। স্কুল? পশ্চিম মধ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়। কোন ক্লাছত পঢ়া? ক্লাছ 6। মানে খাটিকুছিতে পঢ়া ন? ঠিকেই আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ কলিতা, মই ক'তো নপঢ়োঁ। হেল্ল' গাইজ, আজি কি বনাই আছো আমি? কি বনাইছো কোৱাচোন তই? ছাগলী। ছাগলী বনাইছো। ছাগলী চাওঁ, ছাগলীটো খা। এই ভালকৈ দুখা। এই ছাগলী। হেল্ল' গাইজ, ৱেলকাম টু মাই ব্লগ ডিকে সকলোৱে স্বাগতম জনালোঁ। মছখিনি অলপ আছে না? সকলোৱে স্বাগতম জনালোঁ। আৰু লগতে নতুন বছৰৰ শুভেচ্ছা, মানে ইংৰাজী অসমীয়াটো ভাগত আছে বাৰু, ইংলিছৰ এতিয়া মানে তো সকলোকে শুভেচ্ছা যাচিলোঁ। আৰু লগতে আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মই মানে ব্লগত, বিশেষকৈ মোৰ মানে কিবা মানে অকল ব্লগত লাগি নাথাকোঁ না, মই বেলেগ কামো কৰোঁ যে, সেইকাৰণে মই ভিডিঅ' দিয়া নাই বাৰু। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আপোনালোকৰ মাজত আনিছোঁ মানে। তো ঘৰতে আজি মানে হেপী নিউ ইয়াৰ বুলি আৰু অকণমান মাংস আনিলোঁ, তো বনাম ধুনীয়াকৈ এতিয়া আমি। আৰু লগতে আমাৰ এই দুটা পঢ়ি আছে এতিয়া, চাব পাৰে। এইটো মাষ্টাৰ, এই হাই, এইটো হ'ল প্ৰিন্সিপাল। প্ৰিন্সিপালে চোৱা নাই আৰু প্ৰিন্সিপালে প্ৰিন্সিপাল দুটা পঢ়ি আছে। তো ইয়াত দুটাক লৈ কিনে ধুনীয়াকৈ আমি ছাগলী মাংস এটা বনাম এতিয়া ধুনীয়াকৈ। ইয়াত দুটা পঢ়া হোৱাৰ পিছত অলপ দেৰিকৈ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি ইয়াৰ পৰা আমি। তাকে দুখা। এই ছাগলী মাংস বনাই আছোঁ এতিয়া আমি ধুনীয়াকৈ। মাংস দেখা, ইয়াত দেখা, ইয়াত জলকীয়া, পিঁয়াজ, পাঁচফোৰণ পূৰা দি দিলোঁ এতিয়া ন। দি কিনে মাংসটো পেলাই দিওঁ নেকি? ভাজি ল'ব পিঁয়াজটো, মাংসটো পেলাই দিওঁ এতিয়া। মাংস পানী নহয়, টেষ্ট। পেলাই দিওঁ। আলু কিছুমান দি দিলোঁ, নিমখটো ডাইৰেক্ট ভাতৰ পৰা দি দিম ন, চামুচৰ পৰা আন্দাজ নাপাওঁ মই। বৌ আলুখিনি দি আলুখিনি দি কলজিয়া পিছ কোনে খাবি সেইটো কোৱা আগত। কলজিয়া খোৱা মানুহ দেখোন একবাৰ সেনেকৈ নহয়। আলুখিনি দিলোঁ এতিয়া। আলু পিঁয়াজ গোটেইখিনি দি ইয়াত মছলা পাতি দিয়া নাই, বাকী অলপ ফ্ৰাই কৰিব দিম মানে ছাগলী মাংসটো অলপ ফ্ৰাই হ'ব লাগিব মালটো। আজি মানে হেপী নিউ ইয়াৰ বুলি মানে আৰু। কলজিয়া খাবি নে লিভাৰ খাবি? কলজিয়া খাবি। তই কি খাবি? হা, লিভাৰ খাবি? লিভাৰ মানে কলজিয়া মানে এটাই বস্তু। মানে মাংসখিনি সিজি দিব লাগিব না। ঢাকনাখন দিয়া, ঢাকনাখন দিয়া। ঢাকনাখন ধুনীয়াকৈ অলপ দি দিওঁ, দি অলপ টাইম বিৰতি খাৰু পিন্ধি মেনাংগে এতিয়া না, ঘূৰি পিন্ধি মেনাংগে এইগিলা খাৰু ঘূৰি পিন্ধিলে আকৌ নহ'ব, টাইম চাব লাগে। খাৰু পিন্ধি মেনাংগে এতিয়া, নহ'লে আমাৰ মাংস খতম। বনাইছে ধুনীয়া, মজা বনাইছে কিন্তু। বাবু আদা নহৰুখিনি দি আদা নহৰু দি গোটেইখানি দি। হ'ব দে অলপমান পানী দিব লাগিব এতিয়া, নহ'লে সেই হৈ যাব। বাবু
হে বাবু এই মাংসটো কিন্তু আজি টেষ্টি হ'ব সঁচাকৈ বেয়া গোন্ধ গোন্ধ পাইছে না তই বাবু গোন্ধ পাইছে না বনাই মাংসৰ কেনেকৈ গোন্ধ পাইছা বঢ়িয়া অঁ বঢ়িয়া গোন্ধ পাইছে চুপাৰ টেষ্টি বোলে বা ইংলিছো কোৱা কৈছে আছে সেইখানি গ অলপমান দি আৰু অলপ দি আৰু অলপ অঁ চুপাৰ হ'ব চুপাৰ গোন্ধ পাইছে বোলে বা যাইকে চাইছোঁ ইয়াক হেপী নিউ ইয়াৰ বুলি মানে কি হেপী নিউ ইয়াৰ বুলি ক'লে এইয়া খানা আমাৰ দেখা খানা পাৰ্টি এই দুটা পাৰ্টি এতিয়া আমাৰ পাৰ্টি এইবিলাক গোটেই আমাৰে বা হাই বুলি ক'ব পৰা গৈছে ইয়া পাৰ্টি আমাৰ এইটো পাৰ্টি চাওকচোন এই ঘূৰি এইটো কিমান চাহ খোৱা নে কি চাৰে 800 টকা মানে ঘূৰি পিন্ধি থাকা আমাৰ লাইটটো জ্বলাই গাইছ চাব লাগিব লাইটটো জ্বলাই বোলে লাইট চাওঁ ক'ত লাইট লাইটটো জ্বলাই বোলে এই আমাৰ একো নাই আৰু গাইছ আমাৰ আকৌ এলামো বাজে বোলে পানীত পৰি এলাম বেয়া হৈছে আকৌ সেইদিনা এতিয়া মোৰ মাংস পুৰি যাব আকৌ গাইছ বেয়া মাংস গোন্ধ বা তলত লাগিল হে তলত লাগছে নেকি লাগা নাই ন বেয়া মাংস গোন্ধ হৈছে বাবু গোন্ধ হৈছে মাংসৰ কেনেকৈ গোন্ধ হৈছে টেষ্টি গোন্ধ হৈছে বোলে ইমান সঁচাকৈ মজা আছে আকৌ দেই অকণ পানী দিবি না আৰু মছলা পাত খোল জিৰা আগে এইটো কি মছলা মছলাৰ নামটো কচোন তই চিকেন মছলা নেকি চিকেনটো ফালি কিনে দি পটককৈ দি দি গোটাখিনি পেকেট ঢালি দি গোটেই পেকেট ঢালি দিওঁ চিকেন মছলা আগে দিলোঁ গোটেইখিনি ঢালি দিওঁ একদম থাকিব নাযাব তলত সেনেকৈ ফালিব নাজানা গোটেইখিনি ফালি উলি দিব লাগে নাজানা আকৌ তই ফালি দিওঁ ওপৰত বেলতে দি থাক অঁ হৈছি যা তোৰ হৈছি মছলাখিনি পেকেটটো নেফালিবি আৰু তাতে অঁ বেলেগ পেকেট ফাল পটাপট কৰ জলদি কৰ মাংস তলত লাগি যাব জুই এইটো গেছ জুই নহয় খৰি জুই গৰম মছলা দিলে গোটেই 2 পেকেট দিলে 1 পেকেট দিলে দে আৰু এইটো কি জিৰা দি ফটককৈ দিওঁ জিৰা দি আৰু দি ফিনিছ নেকি তলত জুইত ফেল দি গাছৰ ভাঙিব পাৰি গৈছোঁ খা হেৰা নাংৰে বাদ দি এতিয়া গাছৰ ভাঙিব সময় নাই তো অলপ পানী দি পানী অলপমান পানী দি আৰু অলপ দি গোটেইখন দি কেনেকৈ চেন হৈ আছে ন মজা চেন বনাইছে গাইছ চেনটো সঁচাকৈ মজা মাংসটো চাক কালাৰ চাক না কেনেকৈ আছে কালাৰ চাক ছাগলী মাংস কালাৰ এইটো বা থোৱা থৈছোঁ এইটো কালাৰ চাক কেনেকৈ কালাৰ হৈছে ইয়া বনাইছোঁ তেনেকৈ টাইপৰ না আজি বনা নাই আজি তেনেকৈ এতিয়া কম থাকি থ'ম আকৌ ভাজি মাংস থ'লোঁ 4 পিচ তাৰপিছত আমি 4টা টেষ্ট কৰিম আমি এতিয়া ধুনীয়াকৈ বাবু ল 2 পিচ ল 4 পিচ ল দিয়া চিলি 4 পিচ ল জ্বলা আছে না জ্বলা খাব খা যাও খা ঠিকই আছে খানা
কেনে আছি কচোন তই মজা আছে আমার বাবু কবর টেষ্টি টেষ্টি আছি তকো মজা আছে আর আপি পিস খাবানে হল মই বাবু জুদি মজা ধুনীয়া আছে গ্ৰেভি চাওকচোন গাইছ গ্ৰেভি দেখিছেনে নিয়ন অকণমান জোল নাই বেছি গ্ৰেভি কৰি থ'লোঁ তোমাক এয়া চাওক গ্ৰেভি বনাই থ'লোঁ ন গ্ৰেভি বেছি নাপাব খাই কেনেকৈ লাগিব আজি মজা লাগিব মজা লাগিব যো ভাতটো পাৰিব লাগে এতিয়া মামীক মাতো যাওঁ আনচা কেনে আছো কৈছো তই বঢ়িয়া আছে বঢ়িয়া হা বঢ়িয়া তোক লিভাৰ দিছে নে নাই দিছে হা দিছে অঁ মোৰ হ'লে এইখিনি মই অকণমানে মাংস বেছি নাখাওঁ মই এক পিচ দুই পিচ চাফিচিয়েণ্ট তই ভাজি নাখাওঁ ভাজি খাবি নে নাখা ভাজি নাখাই মই আকৌ ভাজি খাওঁ ভাজি মোৰ ফেভৰেট ভেজিটেবল ফেভৰেট মোৰ মানে যিকোনো চব্জি নহওক ভাল পাওঁ মই তোক কোন নাযায় আকৌ যা মাংস হ'ল 2 পিচ 5 মান ইমানখিনি চাফিচিয়েণ্ট ভাজিখিনি মোৰ প্ৰিয় এপিচ টেষ্ট কৰিম এতিয়া ধুনীয়াকৈ মাংস বনাওঁতে মানে গাইছ কেনেকৈ জেকেটাত খুলি বনাইছিলোঁ মাংস তাৰপৰা এনেকৈ ঠাণ্ডা পৰিলে মাংস হোৱাৰ পিছত মানে গাইছ কি কৰোঁ জেকেটাত লগাই দিলোঁ ভাত খালোঁ ধুনীয়াকৈ ভাত খাই মেলি এতিয়া ৰুমত সোমাই আহিছোঁ আৰু আজি গাইছ আজি ৰাতিপুৱা কেনেকৈ কৰিব জানিছে আপোনালোকে ৰাতিপুৱা মিনিমাম 9টা বজাত কৰিলে এনেকৈ আছিল না আপোনাৰ পৰা মিনিমাম 5 মিটাৰৰ মানুহ দেখা নাপায় এনেকৈ কৰি পৰিছে আজি মানে এই ঠাণ্ডাত আজি প্ৰভাৱটো ঠাণ্ডা বহুত পৰিছে বাৰু যি নহওক বাৰু কালিও আকৌ বেছিকৈ পৰক তাত খাই আমি তাৰে কামনা কৰিছোঁ বাট যি নহওক গুড নাইট অলপো শুই থাকক মই